morning guys and welcome back to the channel once again. Joarati Inkyongor asilo aru Inkyongor enigwa eta jagat mane moi camp korisilu heifale Inkyong town khon ase yar pa dekha pai boli ite meghe aboi kise karone dekha na pai moi ite potapot hamuru ei bostu khini aru lift loi kine agbahibo lage aji Mayudia joa plan ase video ta akle side kibo Mayudia dur ase bahut dur ase around 250 man hobo sage yar pra moi accurate to pabon warim কিন্তু এটা হুঙ্কলে বস্তুলা খামৰো হলে বলা পানী অলপমান ভৰাই লৈ আনো হলে যাপতি ওলাব লাগে বাপৰে বাপ বহুত দূৰ যাবলৈ আছে গাড়ী ধৰিবই লাগিব যেনে তেনে হিচাইক পানী কৰিছে কালি দেখাইছিলো নহয় সেইটো জলদি যাব লাগিব নেকি মোৰ হাতখনে ইমান চেঁচা পানীখিনি গৰম কিন্তু এটা জুমনি কথা কয় এতিয়া ৰাতিপুৱাই মই কালি ৰাতি এতে অলপ আন্ধাৰ অৱস্থাত অস্পষ্ট হৈ আছে দেখা পোৱা নাছিলো মই এনে অনুমান লগাইছিলো এখন সহান নহলে হল হেইটো চাওক হেইটো হৈছে সগে মোস্ট প্ৰবাবলি টু খ্ৰীষ্টানৰ প্ৰপাৰ্টি হয় সগে তো তাতে শহীদ বেদিয়াতে আছে কি বুলি কইবা কফন যে পুটি থৈ যে তাৰ সাথে ফুল দিয়ে যে খ্ৰীষ্টান মানুহখিনি আৰু মজৰাটি ইয়াতে কথাটো গম পালে নকটালো হয় কিন্তু গম নাপালে ভালেই হয় ৰাতিটো ভালকে কাটিলে ওলা কেতিয়াবা শব্দবোৰ সময়ত মুখত ফুটি নাহে সেইটো আচলতে কবৰ আছিলে কাৰোবাৰ আয়ো গাড়ীয়ে পোৱা নাই আৰু একেবাৰে মেঘে আৱৰি ৰাখিছে মুখে আৱৰি ৰাখিছে পুৰা মেঘৰ মাজত আছে একদম দেখা নাপায় ভালকে অস্পষ্ট হৈ আছে আগৰ সাইনবোৰ্ডখন দেখা নোপোৱা হৈ গৈছে থেংক ইউ ভিজিট এগেইন এইটো দেখা পাইছো বাকিখিনি একো দেখা পোৱা নাই কেতিয়া যে গাড়ী পাম সময় কিমান হৈছে চাই লওঁ ফোনটো সুইচ অফ হৈ যাব এতিয়া মোৰ 2% চাৰ্জ আছে 6:20 দেৰি হৈ গ'ল ঠিক আছে পিছে অৰুণাচলত আজিলৈকে ইমান সময় লিফ্ট নোপোৱাকৈ থকা নাই বাৰু লিফ্ট পায়ে যাওঁ सिमोंग विलेज के पास में मोनास्ट्री जगह देखिए यार ये रे कितना खूबसूरत लग रहा है ये मेरा फोन में चार्ज भी फाइन होल फोन तो स्विच ऑफ हो গৈছে মোৰ এতিয়া উপায় নাই কালি ৰাতি এনেকে দেখা গ'ল এতিয়া বাইকত যাওঁ আমি এই ভিউটো যে নাপাও আৰু কেতিয়াও নহয় পাম কিয় নাপাম বেলেগ জেগাত বহুত বেলেগ ভিউজ থাকে না लेट्स गो भाई आपका नाम पूछा ही नहीं रूपी दांगन रूपी कहाँ में करेगा सर्च करना था ऑफ हो गया मेरा फोन ना চাৰ্জ বেছি নহ'লে তো এতিয়া একবাৰ হ'ল লাহে দেৰি হৈ যাব নহ'লে গাড়ী তেনেকেতো আহাই নাই কিবা হৈছে আজি গৈ পাম নে নাপাম आप लोग भी अच्छे से जाइए ना भैया लिफ्ट मिल सकता है भैया क्या लिफ्ट मिल सकता है लिफ्ट मिल सकता है आगे तक जा सकते हैं आपके साथ बैग रख दे पीछे पासीघाट की तरफ जा रहे हैं ना वैसे आपका नाम क्या भैया मेरा तक्सिन নাই মোমাতকৈ কনা মই ভাল ট্ৰেক্টৰতে উঠি দিছোঁ সেইকাৰণে অলপ গৈ থাকিম খোজকাঢ়িবতো নালাগে ভাই কোনো নৰখিলিয়ে ৰখিছিল জানানে কেনেকুৱা ভাল লাগিছে মানে অলপ সময় বহি কিনে আগবাঢ়িছোঁ যে ফৰৱাৰ্ড হৈছোঁ 3-4 কিলোমিটাৰ মানে লাগিছে তাতকৈ বেছি নহয় ষ্টিল ভাল লাগিছে ভগৱান
ধপাকে আহি পাইছোঁ স্কুটি এখনত লিপ পাইছোঁ ডাইৰেক্ট পাছিঘাট আহি আছোঁ পাছিঘাটটো ইফালে গুচি যায় আৰু মই সেইদিনাখন যিটো জেগাত থিয় হৈ আছিলোঁ সেইটো জেগাতে আহি পাইছোঁ এতিয়া ইফালে যাব লাগে সেইদিনাখন আহোঁতে সেইফালেদি এনেকৈ গৈছিলোঁ আজি এইফালেদি এনেকৈ যাম ৰয়িঙলৈকে 2 ঘণ্টা লাগে বুলি কৈছে গাড়ীত এতিয়া নাজানো কিমান সময় লাগে মোৰ লিফ্ট ল'বলৈও আছে যাবলৈও আছে মুখখন সঁচাকৈ কলা পৰি গৈছে ইমান ভাল দিন চলি আছিলে হঠাতে কুফাটো ক'ৰ পৰা আহি গ'ল বা थैंक यू भैया लिफ्ट मिल सकता है ना ठीक है आप जितना दूर तक जाएगा আৰু প্ৰথমতে হিন্দীত কথা পাতি আছিলোঁ তাৰপিছত আমাৰ কনভাৰচেশ্যন ইংৰাজীত হ'ল তাৰপিছত লাষ্টত কৈছোঁ গুৱাহাটীৰ হয় বুলি তেতিয়া ডাইৰেক্ট কনভাৰচেশ্যন আমাৰ অসমীয়াত হৈ গৈছে আৰু আজি দিনটো সঁচাকৈ বহুত সময় খোজকাঢ়ি কিনে ৰখি কিনে যেনে তেনে চুচৰি বাগৰি পাছিঘাট আহি পোৱাৰ পিছত এটা মানে বহুত ডাঙৰ আৰু কমফৰ্টেবল লিফ্ট পাই গৈছোঁ আৰু দাদা গৈ আছে নামচাই মানে ৰয়িং চয়িং পাৰ হৈ কিনে ঠিক আছে বহুত দূৰলৈ গৈ আছে তো মই অন দ্য ৱেত মই নামি দিব পাৰিম আৰু দাদা থেংক ইউ ছ' মাছ আপুনি সহায় কৰাৰ বাবে আৰু আপোনাৰ নামটো মই হয় অৰাক মোদী তাইতে হয় মোদী বুজিলা গুজৰাটী নহয়তো নাই গুজৰাটী নহয় আদি মোদী একেটা লাগিব মানুহে কৈ আহিছ আপুনি কি মোদী নেকি কেতিয়াবা যাওঁ তেজপুৰ বা গুৱাহাটী কেতিয়া ওলাই যাওঁ বাই চান্স মানে কিবা কাম থাকিলে সিহঁতে মানে সুধে মানে আপুনি কি মোদী মানে কি মোদী আছোঁ মোদী মানে আমাৰ এই পাহাৰক আমি মানে আদিতে মোদী কয় মানে আমাৰ এই হিচাপে ঘেৰি গ'ল আমি চব মানে মোদীহে হ'ল ঠিক আছে থেংক ইউ আগবাঢ়িম আমি এতিয়া আৰু আজি ৰাতি ক'ত থাকিম কি হ'ব মইতো একো পাত্তা নাই হ'লেও কিবা ভাল হ'ব বুলি আশা ৰাখিছোঁ চাইডে কপিটো যাওক কমলা যে অৰুণাচলত কমলা ফেমাছ কমলা যোনটো মানুহে লগ পায় কমলা গিফ্ট কৰে দাদাও দিছে আৰু এই লাইনটোত মানে কমলাৰ পৃথিৱী বুলি ক'ব পাৰি এইটো চাইডত কমলা চাৰ্কিট কাৰণ ডাম্বুক ফেষ্টিভেল ডাম্বুক পামেই অলপ আগতে যদি পোহৰ হৈ থাকে আপোনালোকক দেখাম বাৰু যেনতেনকৈ আহি পালোঁ বাৰু আৰু লাহে লাহে সন্ধিয়াই হৈ গ'ল এতিয়া কি কৰিম হোটেলততো মই নাথাকোঁ ক'ত থাকিম নহ'লে আজি মই এতিয়া তাকেই ভাবি টাউনখন খোজকাঢ়ি পাৰ হ'বলৈ চেষ্টা কৰিছোঁ এই টাউনখনৰ পৰা ওলালে কিবা নহয় কিবা থকাৰ ব্যৱস্থা হৈয়ে যাব নিশ্চয় মই যে আজিৰ দিনটোত নাই কমেও 20 কিলোমিটাৰমান ওচৰকৈ খোজকাঢ়িছোঁ বেগটো লৈ পাছত এই ল'ৰাকেইটাই লিফ্ট দিলে আৰু কেম্পিঙৰ কাৰণে জেগা এডোখৰ ওলাই দিলে জেগাডোখৰ অলপ বেছিয়ে ভয়ানক আছিল মোৰ কাৰণে ৰয়িং টাউনখন পাৰ হৈ পিনে যিখন শেষ ব্ৰিজ থাকে সেই ব্ৰিজখনৰ তলত কেম্পিং কৰিবলৈ জেগাডোখৰ ওলাই দিছে চ' এই জোনাক ৰাতিত মোৰ কেম্প ৰেডি ল'ৰাকেইটা সেই ওপৰত গৈ আছে এইখন হৈছে ব্ৰিজ ওচৰত কোনো নাই সেই পাৰেহে মানুহ আছে ব্ৰিজৰ সেই পাৰে নাই কমেও 2 কিলোমিটাৰমান আঁতৰত মানুহ আছে মানে ব্ৰিজখনৰ লগতেতো মানুহ থাকে তাৰ পৰা আৰু 0.5 কিলোমিটাৰমান ময়ো অলপমান 0.5 কিলোমিটাৰ আঁতৰত আছোঁ জোনাক ৰাতি আকৌ এদিন শুই যাওঁ আৰু বহুত ভাগৰ লাগিছে সামৰি মই ভিডিঅ'টো চাই থাকিব শুই আছিলোঁ মই ভিডিঅ'টো শেষ কৰিবলৈ পাহৰিছোঁ বাছ কালিৰ নিচিনাকৈ একেদৰে শুব লৈছোঁ এতিয়া বহুত ভাগৰ লাগিছে খুব টোপনি লাগিছে পিছদিনাখন ৰাতিপুৱা 4টাতে উঠিছোঁ সামৰি মেলি 5টামান বজাত লিফ্ট পায়ে গ'লোঁ আৰু ডাইৰেক্ট লিফ্ট পাইছোঁ মায়ুদিয়ালৈকে জানেনে एकदम सुबह हो गया है और सुबह में अंधेरे में भैया एक लिफ्ट मिल गया मुझे भैया ने लिफ्ट दे दिया हेलो भैया कैसे हैं आप आपका नाम क्या है भैया यस्मेलो
एसमेलो भैया का नाम है। भैया जा रहे नहीं, अरे यार मुझे डायरेक्ट लिफ्ट मिल गया। मैं सोचा भी नहीं था, मैं ऐसे ही बैग पैक कर रहा था। मैं सोच रहा था कि कहाँ गाड़ी आएगा, अभी आराम से जाएगा, इतना सुबह में कौन सा गाड़ी आता है। लेकिन भैया जा रहे अपने घर कुछ काम के लिए, तो मुझे डायरेक्ट लिफ्ट मिल गया। यार मेरी किस्मत ही अच्छा है। अभी आप लोगों को एकदम सुंदर सा जगह दिखाएगा। कहाँ पे जाएगा अभी बोलेगा नहीं, डायरेक्ट दिखाएगा, ठीक है। अभी कुछ नहीं दिखाएगा, थोड़ा टाइम वेट कीजिए, अच्छे से दिखाएगा। ये रास्ता है, बहुत सारा व्यू क्रॉस करके आ गया, लेकिन सनलाइट नहीं था तो इसलिए हम नहीं दिखा पाए आपको अच्छे से। फिर भी थोड़ा बहुत तो रिकॉर्ड कर लिया था। अभी आगे में बात करते हैं। ज़्यादा टाइम तो नहीं लगेगा, हम पहुँच ही जाएंगे क्योंकि रास्ता बहुत सही है। ये तो यूपी वाला नाम हो गया, तिवारी गाँव। बस्ती है क्या ये? हाँ बस्ती, 28 किलोमीटर बोलते हैं सर इसको। 28 किलोमीटर नाम है इसका? हाँ 28 किलोमीटर बोलते हैं, और तिवारी गाँव में। ऐसा 28 किलोमीटर नाम क्यों दिया? आगे में 13 किलोमीटर नाम सुना है मैंने। हाँ ऐसा क्यों नाम है? नहीं, ये जैसे रोइंग आपका 0 पॉइंट से लेके यहाँ तक 28 किलोमीटर। हाँ, उसके लिए 28 किलोमीटर। और 13 किलोमीटर क्यों है? वो तो पता नहीं है। अच्छा, यहाँ तक मतलब 13 किलोमीटर हम लोग आगे बढ़ सकते हैं। 28 किलोमीटर बोलते हैं। अच्छे से जाइए ना। ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই বুলি এখন দোকানত সোমালোঁ, কিন্তু টকাই টাইপৰ নিচিনা দাম। মই মানিছোঁ পাহাৰৰ দোকানবোৰত কিছুমান দোকানত চুইটেবল হয় এইবিলাক দাম, কিন্তু ইয়াতে যাতায়াতৰ সুবিধা বহুত আছে, বহুত ভাল। তথাপি ইমান এটা দাম হ'ব নালাগিছিলে কিন্তু দেই। ইমান দূৰৰ পৰা আহিলোঁ, এতিয়া চাৰ্জ কৰিব পৰা নাই। চাহ একাপ লৈ লৈছোঁ আৰু বৰফ চাই আছোঁ। ইমান দূৰত মই অকল ফটো উঠিবলৈ আহিছিলোঁ, মনটো চুইচ অফ হৈ আছে। কি কৰা যায় এতিয়া কওকচোন? আগত বোলে আৰ্মি কেম্প এটা আছে, তাতে বোলে চাৰ্জ কৰিব পাৰিনে নাই। এতিয়া আৰ্মি কেম্প দিবনে নাই বা, বিশেষ একো নাই। বেছি ঠাণ্ডা হ'লে, যোৱাকালিতো ৰ'দে দি আছিল, তো এতিয়া বেছি ঠাণ্ডা হ'লে ইয়াতে এক্সট্ৰিম বৰফ পৰে। বৰ্তমানতো ৰ'দ দিয়াৰ পিছতো ইমানখিনি বৰফ আছে এতিয়াও। এইখিনি কেনেকুৱা লাগিছে, ইয়াৰ পৰা গাড়ী যদি পিছল খাই তলত পৰে। ঠাণ্ডা, তলত পৰিলে চেচ, এই চেঁচৰি গৈ থাকিব আৰু। ফোন চাৰ্জত দিলোঁ আৰু আৰ্মি কেম্প এটাতে দিছোঁ, তাতে সোমাবলৈ মানা দিছে মোক। মই কৈছোঁ কি অকল ফোনটো চাৰ্জ কৰক, মই নোসোমাওঁ, ফোনটো চাৰ্জ কৰি দিয়ক প্লিজ। মানি গৈছে। ইনফৰমেশ্যন ঠিক আছে, মায়েৰিয়া পাছত থাকিবলৈ জেগা আছে। পাৰ বেড 300 আছে। মায়া হোটেল বুলি আছে, আপোনালোকে গুগল মেপতো দেখা পাব মায়া হোটেল বুলি। তো তেওঁলোকক সোধোতে কৈছে যে পাৰ পাৰ্চন 300, কিন্তু একেলগে 10খনমান বিচনা আছে, ঠিক আছে। তো যদি আপোনালোক যদি তেনেকুৱা প্লেন থাকে যে মায়'দিয়া আহিম 5টা-6টা এনেকৈ লগৰ যদি আহে, তেতিয়াহ'লে মায়া হোটেলতো এক ৰাতি থাকিব পাৰে। বৰফ দিনে ৰাতি এনজয় কৰিব পাৰে, মানে ৰাতিৰো এনজয়মেণ্ট, দিনৰো। ৰাতিৰ এনজয়মেণ্ট নহয়, কিন্তু মই ভালকৈ কৈছোঁ, কাৰণ দিনতেই আমাৰ অৱস্থাটো অলপ বেয়া হৈ গৈছে, তো নহ'ব। এতিয়া বৰফ বেছিতো নাই, বিশেষ একো একদম চাবলৈ এনেকুৱা চাবলগীয়া তেনেকুৱা একো নাই। বাছ বৰফ, ৰাস্তাটোত বৰফ পৰে, আৰু মই তাকেই মই জানো, মই বৰফ চাবলৈ আহিছোঁ। বেছি বৰফ পৰি থাকিলে আপোনালোকে ভিডিঅ'জ বনাবলৈ, ৰিলছৰ কাৰণে ভাল। আৰু ইমান দূৰত যোৱাতকৈ ইয়াতেও আহিব পাৰে যিসকলৰ সময় অভাৱ থাকে। মায়'দিয়া পাছ, সেইফালে আমাৰ সেইফালে টাৱাং মানে চেলা পাছ, এই দুটা জেগাত যাব পাৰে। এই দুটা জেগাত ভাল বৰফ পৰে, ইনক্লুডিং বহুত ধুনীয়া ধুনীয়া চিনেৰিজ দেখা পাব ট্ৰিপটোত আহোঁতে যাওঁতে। পাহাৰখনতো পৰিছে বহুতখিনি বৰফ। মই অলপমান ভিডিঅ'জ বনাম,
তাৰপিছত ইয়াৰ পৰা ওলাম যদি কিবা ডাউট আছে তেনেহ'লে মোক ইনষ্টাগ্ৰামৰ লিংকটো তলত থাকিব আপোনালোকে তাতে গৈ কিনে সুধিব পাৰে কিবা ক'ব লগা থাকিলে ছাজেশ্যনছ থাকিলে ক'ব পাৰে থেংক ইউ এতিয়ালৈকে ৰয়িং ক্ৰছ কৰা নাই ৰয়িংখন মই পাৰ হৈ আহি আছোঁ লাহে লাহে টাউনখন পিছত এৰি থৈ আহিলোঁ অলপ ছাইডলৈ আহি আছোঁ এতিয়া আজি অসম সোমাম আজি আকৌ এবাৰ অসমৰ পৰীক্ষা হ'ব মোৰ এনে লাগে শদিয়া হৈ সোমামতো শদিয়াৰ ফালে মানুহবিলাক বহুত ভাল এনেকুৱা মোৰ মনৰ পৰা লাগে তো আজি গম পাম কেনেকুৱা হয় অসমত ভাল হস্পিটেলিটি সেইটো লেভেলততো নাই বাৰু যোনটো অৰুণাচলত পোৱা যায় কিন্তু তথাপিও ইমানো বেয়া নহয় মই জানো আফটাৰ অল মোৰেই হয় ঠিক আছে খোজকাঢ়ি আগফালে দেখিছোঁ এখন জংঘল হয় য'ত খোজকাঢ়ি যোৱাটো ইমান ঠিক নহয় যেন লাগিছে কাৰণ মোৰ জেগাটোৰ ওপৰত নলেজ নাই একেবাৰে নাই তো ক'ৰবাত কিবা জন্তু চন্তু ওলাই আহিলে বেয়া হ'ব তো ষ্টাৰ্টিং মুখতে ৰখিছোঁ গাড়ী দুই এখনকৈ আহি আছে লিফ্ট ল'বলৈ চেষ্টা কৰোঁ ভাগৰ লাগিছে বহুত দূৰ আহিলোঁ কিন্তু দেই फाइनली लिफ्ट तो मिल गया है शांतिपुर तक जो कि अराउंड 20 किलोमीटर होगा यहाँ से भैया यहाँ से 20 किलोमीटर होगा क्या 20 किलोमीटर होगा 20 के आसपास होगा ना हाँ ओके ओके उसके बाद से तिनसुकिया पहुँचना है कैसे भी करके क्योंकि कल कैसे भी करके मुझे जूरत पहुँचना है दे পাছত হঠাতে গাড়ী এখন ৰখি গ'ল মোৰ কাৰণে বহুত দূৰত আইন এখনত চাই কিনে মোৰ ফালে বাট চাই আছে ইমান বছৰৰ পিছত ইমানকেইটা বছৰ গ'ল কিন্তু আজিলৈকে অহা নাই ফাৰ্ষ্ট টাইম শদিয়া সোমাইছোঁ ধলা শদিয়া ব্ৰিজত আছোঁ মানে ডক্টৰ ভূপেন হাজৰিকা তেখেত ষ্টাৰ্টিং এইটো বাছ অকল মোৰ কাৰণে মোৰ মেমৰিজৰ কাৰণে ভিডিঅ'টো ৰাখিছোঁ আপোনালোক বহুতে দেখা পাইছে চাগে মানে ঘৰ মোৰ কাৰণে আৰু মোৰ বহুত ভাল বন্ধু এটাৰ ঘৰলৈ আহিছোঁ আৰু সি আধা বাটৰ পৰা লৈ আহিলে খোজকাঢ়ি আহি থাকোঁতে সি গম পাই কিনে লৈ আহিলে মোক বৰ্তমান ইয়াতে আছোঁ ছেফ জ'ন এতিয়াৰ পৰা ছেফ জ'নতে থাকিম আৰু ভিতৰত আন্টিহঁত আছে জাষ্ট এনেই মই দেখাই দিছোঁ আন্টি ভাইলিন ক'ত গ'ল বাথৰুম গৈছে নেকি অঁ অঁ ঠিক আছে তো এই আন্টি আছিলে কি বুলি কয় বাছ এইখিনিয়ে আজি ভিডিঅ'টো আই হোপ ভিডিঅ'টোত অলপ হ'লেও ইনফৰমেশ্যন পাইছে আৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে কমেণ্ট কৰি ক'ব আৰু যিসকলে গোটেই চিৰিজটো চোৱা নাই চাব এবাৰ বহুত ধুনীয়াকৈ চেষ্টা কৰিছোঁ কিবা এটা ভালকৈ বনাই দেখাবলৈ আপোনালোকক আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ লগ পাইছোঁ নতুন এটা চিৰিজত টিল দেন টেক কেয়াৰ বাই বাই